মই যদি ঈশ্বৰ হ'লোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলোহেঁতেন। এয়া মই আহিছোঁ বিহু মেলালৈ। মোক বিচাৰক হিচাপে মাতিছিল ভেকচন প্ৰতিযোগিতাৰ। সদায় চাবলৈহে আহোঁ, আজি আকৌ বিচাৰকৰ গুৰু দায়িত্ব।